হেল্ল' গাইছ, অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আপোনালোক চবকে। তো আজি মই যিটো মানে নিউ ইয়েৰত মই কিমানখিনি কেক বনাইছিলোঁ, ফেচ ক্ৰীম কেক। তো আজি ভিডিঅ'টোত সেইটো দেখাম আপোনালোকক, কিমানবিলাক কেক ডিজাইনিং কৰিছিলোঁ, বনাইছিলোঁ, চব গোটেইখিনি দেখাম এই ভিডিঅ'টোত। আপোনালোকক যেনেকৈ বাটাৰ ক্ৰীমৰ কেক দেখুৱালোঁ, ফেচ ক্ৰীমৰটো আজি মই দেখাম, নিউ ইয়েৰৰ হয়। তো দেখিছে গোটেই সোপা কেক আমি প্ৰথমে মানে চবেই কামবিলাক ডিভাইড কৰি লোৱা হয় ইয়াত, কিয়নো চব মানুহ যেনেকৈ যি মানুহে যিটো কাম পায় সেইটো কাম তেওঁলোকক দিয়া হৈছে। তো লেয়াৰিং লগোৱাবিলাকে লেয়াৰিং লগাই আছে দেখিব পাৰিছে, আৰু ফিনিচিংবিলাকে ফিনিচিং কৰি আছে, আৰু ডিজাইনিং কৰাটোৱে ডিজাইনিং কৰিব। তো গাইছ, আপোনালোকৰ খবৰ নিশ্চয় ভালেই। তো ব'লক তেনেহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। অলৰেডি ভিডিঅ'টো ষ্টাৰ্ট হৈয়ে আছে, আপোনালোকে দেখি আছে। তো দেখিছে কেকবিলাক প্ৰথমে ফিনিচিং কৰা হৈছে, তাৰপাছত ডিজাইনিংটো হ'ব। তো গোটেইবিলাক এক্সট্ৰা ফ্লেভাৰ হয়, মানে চব ফ্লেভাৰে বনাম, 20টা 25টা 30টা 40টা 50টা এনেকৈ। তো চব ফ্লেভাৰে বনোৱা হ'ব। গোটেই ফ্লেভাৰবিলাক কেনেকৈনো ডিজাইন কৰোঁ আপোনালোকে চাব পাৰিব, আৰু যোন নতুন তেওঁলোকে শিকিব পাৰিব ফিনিচিং কৰা বা ডিজাইনিং কৰা, গাৰ্নিচিং কৰা। যদি ভিডিঅ'বিলাক চোৱা নাই তেনেহ'লে মোৰ চেনেলত দিয়া হৈ আছে অলৰেডি, আপোনালোকে গৈ চাব পাৰে। তো আজি মই খালি আপোনালোকক ডিজাইনিংবিলাক দেখাম কেকৰ। তো দেখিব পাৰিছে দুফালে দুটাই ফিনিচিং কৰি আছে, ময়ো অলপ ফিনিচিং কৰি দিছোঁ, প্ৰথমে নাই। তো ফিনিচিং ষ্টক অলপ হ'লে তাৰপাছত ডিজাইনিংটো ষ্টাৰ্ট কৰিম। প্ৰথমে অলপমান ফিনিচিং কৰি লৈছোঁ গাইছ, তাৰপাছত আপোনালোকক ধুনীয়াকৈ দেখাম ডিজাইনিংসমূহ। তো বহুতেই কেক অৰ্ডাৰ থাকে আমাৰ। তো গোটেইবিলাক কেকনো কেনেকৈনো আমি বনাই দিওঁ, আপোনালোকক গোটেইখিনি কথা লাহে লাহে বুজাই দিম মই গোটেইখিনি ভিডিঅ'টোত। আৰু যদি আপোনালোকে ভেনিলা স্পঞ্জ বনাব নাজানে, যিবিলাক স্পঞ্জ আপোনালোকে টেবুলৰ ওপৰত দেখি আছে, তো সেইবিলাক স্পঞ্জ আপোনালোকে যদি বনাব নাজানে, তো আপোনালোকেও ঘৰতে ইজি বনাব পাৰিব। মোৰ তাত ভিডিঅ' অলৰেডি দিয়া হৈ আছে, অসমীয়াত পূৰা কথা শিকোৱা বুজোৱা হৈ আছে। তো আপোনালোকে অসমীয়াতে শিকি ল'ব পাৰিব, ধুনীয়াকৈ বুজি ল'ব পাৰিব কেক কেনেকৈ। আৰু আমাৰ কোনো এইটো ফেক্টৰী মানে কোনো দোকান বুলি নাভাবিব, এইটো অকল কেক বনোৱা ৰুম হয়, এইটো এটা ফেক্টৰী হয়। তো গোটেই ফেক্টৰীটো আপোনালোকক এদিন নিশ্চয় দেখাম। তো আৰু কমেণ্ট কৰিব যদি আপোনালোকে এনি প্ৰব্লেম কিবা কেকত, যদি আপোনালোকৰ ডাউট আছে তেনেহ'লে কমেণ্ট কৰিব, মই আপোনালোকৰ ডাউট ক্লিয়াৰ কৰিম। তো দেখিছে মই ধুনীয়াকৈ কেকবিলাক কেনেকৈ ফিনিচিং কৰিছোঁ। যিবিলাক কেকত মানে যেনেকুৱা টাইপৰ জেল দিব লাগে তেনেকুৱা টাইপৰে জেল ব্যৱহাৰ কৰিব পাৰে, বা কি সেইটো একো নাই, আপোনালোকক নতুন ট্ৰিক শিকাই দিম মই, কেনেকৈ জেল এপ্লাই কৰিব লাগে, কেনেকৈ কি। তো দেখিছে নৰ্মেল অৰ্ডাৰৰ মাজতে দুটা আৰ্জেণ্ট কেকৰ অৰ্ডাৰ আহি গ'ল। তো 2টা চকলেট কেক 2 কেজিৰ অৰ্ডাৰ আহি গৈছিলে। তো মানে কেনেকৈ কামসমূহ হৈছে আপোনাক মই কৈছোঁ শুনক। যেনেকৈ মানে আপোনালোকে যেতিয়া এটা কাম কৰি থকা অৱস্থাত আৰু এটা কাম দি দিয়া যায়, এইটো কেনেকুৱা লাগে। তো তেনেকুৱাই হয়, এদিনৰ কাৰণে কোনো প্ৰব্লেম নাই, মানে এদিনেই বহুত অৰ্ডাৰ হয় বছৰৰ মূৰত। তো সেই দিনটোত কোনো কথা নাই, চব বনাই দিব লাগিব, সেইটো কাৰণে মানে কোনো প্ৰব্লেম নহয়। কিন্তু তেও অলপ প্ৰব্লেম হয়, কিয় মানে এটা কাম কৰি থকাৰ পাছত আকৌ বেলেগ এটা কাম দি দিলে অলপ কৰিবলৈ দিগদাৰ লাগে। তো দেখিব পাৰিলে মই স্কুৱাৰ শ্বেপত কেকটো বনাইছোঁ। চকলেট কেক 2টা অৰ্ডাৰ আহি গ'ল, মানে যিটোটা নৰ্মেল আমি ৰাউণ্ড কেকবিলাক বনাই আছিলোঁ নিউ ইয়েৰৰ কাৰণে। তো এই দুটাও নিউ ইয়েৰৰ কেকেই হয়, কিন্তু মানে এই দুটা স্কুৱাৰত 2 কেজিৰ অৰ্ডাৰ দিছে, এতিয়াই মানে লাগে। তো মই বনাই দিম। কেক দুটা কেনেকৈ ডিজাইন কৰি দিম আপোনালোকক চাওক। নৰ্মেল হোৱাইট কালাৰতে মই ফিনিচিং কৰিছোঁ, লেয়াৰিংটো চকলেটত লগাই লৈছোঁ, আৰু ওপৰত চকলেট গানাছ ঢালিছোঁ। গানাছ ঢালি দেখিছে মই ধুনীয়াকৈ ডিজাইন কৰিছোঁ, আৰু মেছেজটো হেপ্পী নিউ ইয়েৰ 2026 বুলি আছিলে। তো গোটেইবিলাক কেকত ছেম মেছেজ থাকিব, আৰু মই গোটেই কেকবিলাকতো মেছেজ লিখিব নোৱাৰিম। তো মই গোটেইবিলাক কেকতে ষ্টিকে ইউজ কৰিম। যিকেইটা ডাঙৰ কেক সেইকেইটাত মই নৰ্মেল নাম হাতে লিখি দিম। তাৰপিছত দেখিলে এটা কেক ধুনীয়াকৈ কমপ্লিট হ'ল। তো নেক্সট ইটো কেকত মই ডিজাইনিংটো ষ্টাৰ্ট কৰিছোঁ। তো ছেম নজল মই এটা নজলেই ডিজাইন কৰিম, গোটেই কেকত ডিজাইন কৰি দেখাম এটা নজলেই। তো আপোনালোকৰো বাৰে নজল চেঞ্জ কৰা কোনো দৰকাৰ নাই, খালি আপোনালোকে হাতটোৱে যেতিয়া ডিজাইনিংটো কৰিব তেতিয়া অলপ বেলেগ ধৰণে কৰিব লাগিব, তেতিয়াহে হ'ব। তো চাব মই গোটেইখিনি কেনেকৈ ডিজাইন কৰিম। এটা নজলে ব্যৱহাৰ কৰিম, মানে ছেম নজল 2-3টা একেলগে মই পাইপিং বেগত ভৰাই ডিজাইন কৰিম। তো দেখিছে এফালে ধুনীয়াকৈ লেয়াৰিং হৈ আছে, এইটো বাটাৰস্কচৰ লেয়াৰ হৈ আছে। তো ইফালে ফিনিচিং হৈ আছে, আৰু মই ডিজাইনিং কৰি আছোঁ যি 2টা অৰ্ডাৰ কেক। তো দেখিছে মই ছাইডত ধুনীয়াকৈ ছেম ওপৰত যেনেকৈ বৰ্ডাৰটো লগাইছোঁ, তলতো ছেম বৰ্ডাৰ লগাইছোঁ, আৰু এইটোতো মই হাতে মেছেজটো ৰাইট কৰি দিম, ছেম মেছেজ হেপ্পী নিউ ইয়েৰ 2026। তো গাইজ কেনেকুৱা লাগে আপোনালোকে গোটেইখিনি কেক চাই ক'ব। এইটোতো অৰ্ডাৰ কেক, এনেকুৱা বহুত ধৰণৰ মানে ডিজাইন আপোনালোকক বনাই দেখাম। আৰু যিখিনি গাৰ্নিচিং বনাইছিলোঁ গোটেইখিনি মই গাৰ্নিচিং ইয়াত এপ্লাই কৰিম, আপোনালোকে দেখিব পাব। তো দেখিছে
মই ধুনীয়াকৈ মেছেজটো ৰাইট কৰি দিলোঁ কেকটোৰ ওপৰত। তো আপোনালোকেও মানে কি এতিয়া ক'ব যে আপোনাৰ ভাবিব কেনেকুৱা ক্ৰীমে মেছেজ লিখিব লাগে। তো মই কৈছোঁ শুনক, হোৱাইট গ্লেজিং জেল আহে সেইটো দিও ধুনীয়াকৈ লিখিব পাৰিব, কিন্তু ইমান মানে যাৰ এক্সপিৰিয়েঞ্চ আছে সি পাৰিব। আৰু নৰ্মেল ক্ৰীম দি আপুনি বাটাৰ ক্ৰীম বা ফেচ ক্ৰীম দিও লিখিব পাৰিব, কিন্তু চবতকৈ ভাল ইজি হয় বাটাৰ ক্ৰীম দি মেছেজ লিখিবলৈ। তো বাটাৰ ক্ৰীম দি আপোনালোকে ধুনীয়াকৈ অকণমান অইল দি মিক্স কৰি ল'ব, তাৰপিছত ধুনীয়াকৈ লিখিব পাৰিব। তো দেখিছে মই যিটো চকলেট নিউ ইয়েৰ দিনাখন মানে নিউ ইয়েৰৰ কাৰণে যিটো চকলেট মই বনাইছিলোঁ গাৰ্নিচিংবিলাক, মই গোটেইবিলাক গাৰ্নিচিং আপোনালোক দেখুওৱা নাছিলোঁ খুলি পেলাই। তো আজি এটা খুলিলোঁ দেখিলে। তো এনেকুৱাই ধুনীয়া আহিব। আপোনালোকেও ষ্ট'ৰেজ কৰি থ'ব পাৰে মানে গাৰ্নিচিংবিলাক বনাই আপোনালোকক ঘৰতে ধুনীয়াকৈ ফ্ৰিজত থৈ দিব পাৰে। বছৰৰ মূৰতো ইউজ কৰিলেও কোনো প্ৰব্লেম নহ'ব, খালি ফ্ৰিজত থাকিলেই হ'ল, ভালকৈ থাকিব তেতিয়া ডিজাইনিংটো। আৰু যদি বাৰে বাৰে খোলা মেলা কৰি থাকিব তেনেহ'লে বেয়া হৈ যাব। তো দেখিছে মই 3-4 দিনৰ আগতে বনাইছিলোঁ, কিন্তু এতিয়ালৈকে মোৰ একো প্ৰব্লেম, একো ডেমেজিং হোৱা নাই। গোটেইখিনি চকলেট মই ধুনীয়াকৈ টাংবিলাকত ভৰাই একদম টেপ মাৰি ধুনীয়াকৈ ক'ল্ড ৰুমত থৈছিলোঁ। তো ধুনীয়া হৈ আছিলে। তো গাইজ ডিজাইনিংবিলাক আপোনালোকক মই চব দেখাই দিম। তো এইটো এটা ½ কেজি পাইনাপল কেকৰ ডিজাইন আপোনালোকে দেখিব পাৰিছে। তো গোটেইটো কেকত মই কেনেকৈ ডিজাইন কৰিছোঁ, ইমান একো নিদিওঁ আৰু দেখিবও বহুতে কিউট লাগিব কেকবিলাক। মানে যিখিনি গাৰ্নিচিং মই বনাইছোঁ গোটেইখিনি কেকৰ কাৰণে ইনাফ। গোটেইখিনি কেকত একদম ভৰাই ঢালিলেও মানে হৈ যাব আৰু যেন তেন। ইমানকুৱা এটা আইডিয়াত বনাইছোঁ গোটেই কেকখিনিৰ কাৰণে মই গাৰ্নিচিংবিলাক। তো দেখিছে হাৰ্ট শ্বেপটো মই ব্লেক হাৰ্ট শ্বেপ দিছোঁ। তাৰপাছত মই এইটো এটা পাইনাপল কেকে, আৰু এইটোৰ ওপৰতো মই ওপৰত হাৰ্ট শ্বেপ মই যিটো চকলেট চচ আহে সেইটো দিয়ে মই ধুনীয়াকৈ ৰাইটিঙো কৰিছোঁ আৰু হাৰ্ট শ্বেপবিলাক ডিজাইন কৰিছোঁ, আপোনালোকে দেখিব পাৰিছে। তো আপোনালোকে এনিথিং ডিজাইন কৰিব পাৰিব। এনেকুৱাত কোনো আপোনালোকৰ ডিজাইন নিদিয়ে, মানে কোনো ডিজাইন দিয়া নাই মোক। তো মই নিজে কৰিম চব ডিজাইন, আৰু অলপ বেলেগ টাইপ থাকিব, কিয়নো হাজাৰ মানুহ আহিব, বেলেগ টাইপৰ কেক দেখিব, মানে যাৰ যিটো পচন্দ হয় সেইটো কিনিব পাৰিব। তো তেনেকৈ ডিজাইনসমূহ হ'ব। একেই ডিজাইন নকৰোঁ, কিছুমানত চাব একদম গোটেই কেকখিনি একেই ডিজাইন কৰি থৈ দিয়ে, মানে একেই আৰু গোটেইকেইটা। তো তেনেকুৱা আমাৰ ইয়াত মই নকৰোঁ, বেলেগে কি কৰে নাজানো। মই এক্সট্ৰা ডিজাইন কৰোঁ, চবতে অলপ বেলেগ হ'ব, কিয়নো চবৰে টেষ্টটো বেলেগ থাকে। তো চবেই বেলেগ নিব, তো সেইকাৰণে মই বেলেগ ডিজাইনিং কৰোঁ। তো দেখিছে এইটো এটা মই মেংগ' কালাৰত ডিজাইন কৰি দেখালোঁ আপোনালোকক, আৰু এইটো এটা ষ্ট্ৰবেৰী কেক। তো ষ্ট্ৰবেৰী কেকটো মই কেনেকৈ ডিজাইন কৰোঁ চাওক। এটা নজ্বলে, আপোনালোকে দেখি আছে অথনিৰ বাবে এটা নজ্বলে। মই এবাৰ ফুল বনাইছোঁ, এবাৰ ড্ৰপ মাৰিছোঁ, মানে মোক যেনেকুৱা ডিজাইন লাগে তেনেকুৱা মই ডিজাইন কৰিব পাৰিছোঁ। তো দেখিছে ইমানখিনি কেক অলৰেডি ৰেডি আছে। আধা কেজি বাটাৰস্কচ, হোৱাইট ফৰেষ্ট, ষ্ট্ৰবেৰী এইবিলাক চব অৰ্ডাৰ আছিলে। মানে দোকানবিলাকে আমাৰ তাৰ পৰাই 20টা 30টা এনেকৈ যিকেইটা অৰ্ডাৰ দিছে সেইকেইটা মই প্ৰথমে কমপ্লিট কৰিছোঁ। তো সেইকেইটা কেকৰ আপোনালোকক দেখাইছোঁ মই গোটেইকেইটা কেক মানে আধা কেজিও আছে, 1 কেজিও আছে, 750 গ্ৰামো আছে, 250 গ্ৰামো আছে, চব মানে মিক্স হ'ব। আৰু এইটো হ'ল হানি কেক। দেখিছে এইখিনি কেক আপোনাৰ মানে ভিডিঅ'টো মই বনাব নোৱাৰিলোঁ বনাই থকা টাইমত। বহুতে কষ্টৰ মূৰত মানে ভিডিঅ' এইকেইটাও পাইছোঁ, যেন তেন মানে ত'ত এটা ভিডিঅ' আছিলে। তো গোটেইখিনি কালেক্ট কৰিছোঁ মই, কালেক্ট কৰি একেলগে হেৰি কৰিছোঁ, তাৰপাছত আপোনালোকৰ ওচৰত মই দেখাই আছোঁ। কিয়নো বহুতে মানে টাইম নাছিলে ভিডিঅ' বনাব, নহ'লেতো এটা কেকতো ভিডিঅ' বনাই দিব পৰা টাইম হয়। কিন্তু নিউ ইয়েৰৰ টাইমত দেখিব পাৰিছে আপোনালোকে কিমান সোপা কেক লেয়াৰিং আছে, কিমান সোপা লেয়াৰিং লগাই আছে, কিমান সোপা বনাই আছোঁ, আপোনালোকে ভিডিঅ'টো দেখি আছে। তো সেইটো কাৰণে টাইম নাছিলে। এটা কেক বনালে নৰ্মেল মানুহৰ যদি 1-2 মিনিট লাগে, তো মোৰ বাৰু 1 মিনিটো নালাগে, কিন্তু তেওঁতো টাইমটো যাবই। তো সেইটো কাৰণে দেখিছে মই গোটেইখিনি কেকত ষ্টিক ঢালিছোঁ, চকলেট ছাইডত ঢালিছোঁ, ঢালি পেলাই ওপৰতো চকলেট গাৰ্নিচিং দিছোঁ, দি পেলাই আপোনালোকক দেখাইছোঁ। এইটো এটা ফিনিচিঙো কৰি আছে। তো চবফালে চলি আছে গাইজ, আপোনালোকে দেখিব পাৰিছে। তলত মই এইটো কেক অৰেঞ্জ কেক আছিলে। তো যিটো কেক অৰেঞ্জ কেক আছে ফিনিচিংটো কেনেকৈ কৰিছিলে মই কৰিছোঁ। ফিনিচিং কৰিছে নৰ্মেল অৰেঞ্জ কালাৰ, আপোনালোকৰ লিকুইড যিটো কালাৰ থাকে সেইটো ওপৰত দি পেলাই জেল ঢালি পেলাই নাইফ দি ফিনিচিং কৰি দিছে। তো এনেকুৱা কালাৰ আহি গৈছে। তো আপোনালোকেও কৰি চাব পাৰে, ছেম আহি যাব। আপোনালোকেতো অথনি মই ফিনিচিং কৰা টাইমত দেখিলে ব্লু কালাৰকেইটা মই কেনেকৈ ফিনিচিং কৰিছিলোঁ। তো এইবিলাক কেক চব ফিনিচিং কৰি ফ্ৰিজত থৈ গৈছে, আৰু মই এফালৰ পৰা ডিজাইন কৰি গৈ আছোঁ। শেষ মানে ৰাতি কেইদিন কাম কৰিছোঁ আপোনাক মই কৈ দিছোঁ। আপোনাৰ 1 2 3 দিন পূৰা মানে নোখোৱাকৈ কাম হৈছে। তো মানে বহিছোঁ আৰু খোৱা টাইমখিনি খাইছোঁ, অলপ টাইম ৰেষ্ট কৰিছোঁ, আকৌ কামত লাগি গৈছোঁ। তো দেখিছে মই গোটেইবিলাক কেকত কেনেকৈ চকলেটবিলাক এপ্লাই কৰিছোঁ। তো আপোনালোকে বহুতে চকলেটবিলাক বনাই হয়, কিন্তু চকলেটবিলাক কেকত এপ্লাই কৰিব টাইমত প্ৰব্লেম হয় বা দেখিব ভাল নালাগে, ঢালিব নাজানে। তো চাওক মই কেনেকৈ ঢালিছোঁ। আপোনালোকেও কেকত গাৰ্নিচিং ঢালিলেই নহ'ব,
মানে এপ্লাই কৰিলে নহ'ব, ভালকৈ কৰিব লাগিব, ভালকৈ ডিজাইনবিলাক দিব লাগিব, তেতিয়াহে দেখিবলৈ ভাল হয়। তো দেখিছে এইটো কেকত মই ধুনীয়াকৈ ডাঙৰ সৰু ৰ'জ সেই নজলটোৱে A1 ষ্টাৰ নজলটোৱে মই ধুনীয়াকৈ চব ডিজাইন কৰিছোঁ। ডাঙৰ সৰু নজলটো দি ডাঙৰ সৰু মই ৰ'জবিলাক দিছোঁ, তাৰ মাজে মাজে হাৰ্ট শ্বেপ চকলেট দিছোঁ, এটা চিগাৰ ওপৰত দি দিছোঁ আৰু হাৰ্ট এটা ডাঙৰ দিছোঁ। তো দেখিবলৈ কিমান ধুনীয়া লাগিছে চাওক। তো এইটো এটা চকলেট, এইটো এটা মেংগ' কেক হয়, আধা কেজি। তো এইটো কেকত দেখিছে দুফালে দুটাল মই ডাঙৰ অলপ হাৰ্ট দিছোঁ, দুফালে দুটা হাৰ্ট দিছোঁ ডাঙৰকৈ, আৰু মাজত যিটো গেপ আছিলে সেইখিনিত মই অকণ স্কুৱাৰ মানে ৰেক্টেংগল টাইপৰ চকলেট দিছোঁ, দি পেলাই ওপৰত মই ষ্টিক লগালোঁ, হৈ গ'ল। তো দেখিলে ইমানেই ইজি কেক বনাব, কিন্তু ইজি বুলি ক'লে ইজি নহ'ব, গোটেইখিনি বস্তু ৰেডি থাকিলেহে ইজি হ'ব। তো মই আগতীয়াকৈ গোটেইখিনি বস্তু ৰেডি কৰি থৈছিলোঁ, সেইটো কাৰণে মোৰ ইজি হৈছে। তো আপোনালোকে নাভাবিব কেক বনোৱা বহুত ইজি, কেক বনোৱা বহুতেই টান হয়, মানে বহুত টাইম লাগি যাব। কেকটো মিক্সিং কৰক, তাৰপাছত বেকিং কৰক, তাৰপাছত বেকিং হোৱাৰ পিছত ঠাণ্ডা হ'ব, তাৰপিছত লেয়াৰিং কৰক, ফ্লেভাৰ এড কৰক, তাৰপাছত ফিনিচিং কৰক, তাৰপিছত ডিজাইন কৰক, তেতিয়াহে কেকটো খাব পাৰি। মানে ইমানেই ডাঙৰ লং প্ৰচেছ হয়। তো আপোনালোকে চাওক, মই ধুনীয়াকৈ গোটেইখিনি কেকত আপোনালোকে যিমানখিনি মই পাৰোঁ আপোনালোকক দেখাব চেষ্টা কৰি আছোঁ, কিয়নো ইমান কেক মানে গোটেইখিনি কেকটো মই ডিজাইন কৰি আপোনালোকক দেখাব নোৱাৰিম, বা গোটেইখিনি কেক বনোৱাৰ পৰা মোৰ তাত ভিডিঅ'ও নাই, মইতো দেখাব নোৱাৰিম। তো সেইটো কাৰণে মই যিমানখিনি আছে মোৰ তাত সিমানখিনিয়ে মই আপোনালোকক দেখাম, আৰু সিমানখিনিয়ে বনোৱা দেখাই আছোঁ। তো এইটো কেকো ছেইম দেখিলে সৰু ডাঙৰ মই নজল দি ডিজাইনিং কৰিলোঁ, ডিজাইনিং কৰি ছেইম হাৰ্ট শ্বেপ দিলোঁ, আৰু ছাইডত মই হেৰি দিলোঁ। কেকবিলাক দেখিছে আপোনালোকে কেনেকুৱা লুক। তো ডেমেজিং চকলেটবিলাকো মই পেলাই দিয়া নাই, দেখিছে হাৰ্টটো অলপ মানে ভাগি গৈছিলে, তো মই সেনেকৈ একদম টুটা হোৱা দিল যেনেকৈ থাকে, তো তেনেকৈ দি দিলোঁ। তো আপোনালোকে দেখিব পাৰিছে। তাৰপাছত ড্ৰপ দিলোঁ এটা, আৰু যিটো নিমকি টাইপ চকলেট কাটিছিলোঁ য়েল্ল' কালাৰে এটেচ কৰিছোঁ, তাৰপিছত অলপ কালাৰ্ছ বল দিলোঁ, মানে গল্ডেন কালাৰ্ছ বল দি দিলোঁ। তো দেখিবলৈও ধুনীয়া লাগিল কেকটো। তাৰপাছত এইটো এটা ষ্ট্ৰবেৰী 1 কেজিৰ কেক হয় এইটো গাইজ। তো 1 কেজি কেকটোত মই দেখিছে ব্লেক কালাৰৰ হাৰ্ট শ্বেপ। তো এই হাৰ্টবিলাক মই ডাই দি কাটি থৈছিলোঁ, মানে চকলেটৰে হয়, তো ডাই দি কাটা আছিল। আৰু এইবিলাক ফ্লাৱাৰ ফেনবিলাকতো আপোনালোকে বনোৱা দেখিছিলে, তো দেখিছে কি ধুনীয়া লাগে কেকত দিলে। তো আপোনালোকে যদি চোৱা নাই তেনেহ'লে মই এণ্ডিচিকনত দি দিম, আপোনালোকে ক্লিক কৰিব। ভেনিলা স্পন ৰেচিপি আছে, প্লাছ আপোনালোকৰ চকলেট গাৰ্নিচিং বনাব নাজানে যদি বনাব পাৰিব, শিকিব পাৰিব, চব ভিডিঅ' দিয়া হৈ আছে, আপোনালোকে চাব পাৰে। তো দেখিছে এইটো এটা ষ্ট্ৰবেৰী কেক ছেইম, কিন্তু মই চকলেটটো অলপ বেলেগ টাইপৰ লগাইছোঁ, মানে য'ত যেনেকুৱা পাইছোঁ তেনেকুৱা মানে লগালে নহ'ব, মই মিলাই কামবিলাক মানে ডিজাইনবিলাক কৰিছোঁ। আৰু আপোনালোকেও সদায় এনেকৈয়ে চকলেটবিলাক ঢালিব। মই কৈছোঁ যোনে যোনে কেক বনাই আছে বা কেক বনোৱা শিকি আছে তেওঁলোকৰ কাৰণে বহুত হেল্পফুল হ'ব ভিডিঅ'টো, মানে চালে, মানে কিয়নো বহুত টাইপৰ ডিজাইন আছে ইয়াত, আপোনালোকে বহুত টাইপৰ ডিজাইন কৰিব পাৰে ইয়াত। খালি ডিজাইনবিলাক কৰিলেও নহ'ব, ডিজাইনবিলাক একদম দেখিবলৈ ভাল হ'ব লাগিব। ডিজাইন কৰিলে যাতে মানুহে কেকটো চাই ল'ব লাগিব, তেনেকৈ ডিজাইন কৰিব লাগিব, খালি ডিজাইন কৰিলে নহ'ব। তো এইটো এটা কেক আছিলে, আইৰিছ কেৰামুলৰ কেক হয়। তো ধুনীয়াকৈ মই এই কেকটো ডিজাইন ডেক'ৰেট কৰি আপোনালোকক দেখাইছোঁ। তো চব চকলেটেই মই ইউজ কৰিছোঁ, দেখিছে হাৰ্ট শ্বেপো আছে, ফেনবিলাকো আছে, আৰু যিটো পকোৱা চকলেট আছিল সেইটো চব মই দিছোঁ, দি পেলাই মই ডিজাইনিং কৰিছোঁ। তাৰপিছত এইটো এটা ছেইম পাইনাপল কেক আছিলে, আৰু পাইনাপল কেকটোত মই দেখিছে ৰ'জেছ দি দিছোঁ ওপৰত, সেই নজলটোৱেই। তো এটা নজল লৈ মই ৰ'জেছ বনাইছোঁ, ড্ৰপিং কৰিছোঁ চব। তো দেখিছে আপোনালোকেও তেনেকৈ কৰিব পাৰে, বাৰে বাৰে নজলত মানে বেলেগ এক নজল চেঞ্জ কৰি থকালে টাইম মানে যাবগৈ, টাইমটো ৰখি নাথাকে। তো আপোনালোকে পৰাপক্ষত এটা নজল এনেকুৱা যদি আপোনালোকৰ বহুত অৰ্ডাৰ থাকে তেনেহ'লে এটা নজল ল'ব, ধুনীয়াকৈ ডিজাইন। আৰু কেকবিলাক দেখিছে ফিনিচিংবিলাক কি ধুনীয়াকৈ কৰিছে, তো ডিজাইনবিলাকো সেইটো কাৰণে ভালকৈ কৰিব পাৰিছোঁ। যদি আপোনালোকে ফিনিচিং কৰিব নাজানে, ভালকৈ ফিনিচিং কৰাটো শিকি ল'ব লাগিব আগত, তাৰপাছতহে কেকত ডিজাইন কৰাটো শিকিব। কিয়নো যদি আপুনি ধুনীয়াকৈ কেকটো ফিনিচিং কৰিব নাজানে, জেল ঢালিব নাজানে, তো প্ৰব্লেম হ'ব। যেনে আপুনি কেকটো ফিনিচিং কৰিছে, কৰি পেলাই জেলখিনি ঢালি বেয়া কৰি দিছে। তো বহুত মানে মোৰ হেল্পাৰবিলাক আছে ন, তো মই দেখিছোঁ মানে কেকটো ভালকৈ ফিনিচিং কৰিব পাছত জেল এপ্লাই কৰা টাইমত বেয়া কৰি দিয়ে। তো আপোনালোকে প্ৰথমে কেকটো ধুনীয়াকৈ ফিনিচিং কৰা শিকক, তাৰপাছত জেল ঢালাটো শিকক, জেলটো কেনেকৈ বনাই শিকক, ক্ৰীমটো কেনেকৈ ঢালে কেনেকৈ বনায় সেইটো শিকিব লাগিব। ক্ৰীমটো বনালে নহ'ব, বেছি টাইট বেছি ঢিলা এনেকুৱা কৰিব নোৱাৰিব। এটা মানে চব বস্তুৰে এটা হেৰি থাকে, লিমিট থাকে, সেইটোতে তেনেকুৱাই কৰিব লাগিব। লিমিটতকৈ আগত গুচি গ'লে বেয়া হৈ যাব। তো বহুতৰে কেকবিলাক বনাই থোৱাৰ পাছতে ক্ৰেক হৈ যায় বা প্ৰব্লেমবোৰ আহে। তো আপোনালোকৰো যদি এনেকুৱা প্ৰব্লেমবোৰ হৈ আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব,
গোটেইবিলাক আপোনালোকক আইডিয়া মানে ট্ৰিক দিম মই কেনেকৈ কেকত কি বস্তু ঢালিব লাগে কি স্পঞ্জ কেনেকৈ বনাবলৈ ভাল হয় গোটেইবিলাক আপোনালোকক লাহে লাহে শিকাই যাম তো ভিডিঅ'টো যদি নতুন চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব এনেকুৱা ধুনীয়া ধুনীয়া ভিডিঅ' পাই থাকিবলৈ লগতে থকা বেল আইকনটো অন কৰি দিব আৰু ভিডিঅ'টো লাইক কৰিব এইটো এটা ব্লেক ফৰেষ্ট কেক আপোনালোকে দেখিলে তো ব্লেক ফৰেষ্ট কেকটোতো মই ধুনীয়াকৈ ডিজাইন কৰি দেখাইছোঁ এইটো এটা হোৱাইট ফৰেষ্ট কেক এইটোতো মই ডিজাইন কৰি দেখাইছোঁ চিগাৰ ড্ৰপ দিছোঁ আৰু চিগাৰবিলাক ছাইডত মই ভাঙি এটা চিগাৰে দুটুকুৰা কৰিছোঁ আৰু তাৰপাছত কেকত দিছোঁ ধুনীয়া লাগিছে দেখিছে তাৰপাছত কেকবিলাক বেচাটো ভিডিঅ' আপোনালোকে দেখিছিলে তো চাওক ফ্ৰিজত থোৱা ক'ল্ড ৰুমত যিবিলাক কেক মানে টেগ লগাই দিছোঁ মানে কেকটো ৱেট হয় আৰু ৱেট হোৱাৰ পাছত যিমানটো প্ৰাইচ হয় সিমানটো প্ৰাইচ ষ্টিকাৰ লগাই দিছোঁ বেছত মানুহে চাব কাষ্টমাৰ আহিব কেকটো চাব আৰু যাৰ যিটো দাম মিলে আৰু যিটো পচন্দ হয় সেইটো লৈ যাব ধুনীয়াকৈ তো গাইছ ইমানেই আছিল ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব নাপাহৰিব আৰু কেইখনমান ফটো যিকেইখন আপোনালোকৰ ওচৰত মই শ্বেয়াৰ কৰিছোঁ মানে ভিডিঅ'টোত মই দেখুওৱা নাই তো এইটো বাটাৰস্কচ কেকৰ আছিলে তো মই আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিছোঁ কেনেকুৱা লাগিছে নিশ্চয় জনাব আৰু যোনে বাটাৰ ক্ৰীমৰ কেকসমূহ মানে কেকৰ ভিডিঅ'টো চাইছিলে তেওঁলোকে দেখিছিলে আমি দুখনকৈ শ্বপ দিছিলোঁ তো দোকান দিছিলোঁ তো তাতে আমি কেকসমূহ বেচিছোঁ যিখিনি নৰ্মেল আৰু যিখিনি বাকী দোকানবিলাকৰ অৰ্ডাৰ আছিলে তেওঁলোকে বাকী সেইখিনি লৈ গ'ল আৰু দেখিব পাৰিছে মানুহৰ কিমান ভিৰ তো পূৰা কেক একচুৱেলি মানে টোটেল 1300 কেক চেল হৈ গ'ল তো আমাৰ এটাও কেক নাবাছিল আজিলৈ ইমানেই আছিল বন্ধুসকল আকৌ এটা নতুন ৰেচিপি নতুন কেক ভিডিঅ'ৰ লগত লগ পাম তেতিয়ালৈকে বাই আপোনালোকে ভালে থাকিব